আজি আলোচনা কৰিম ৰেচিঅ' অৰ্থাৎ অনুপাত। অনুপাত হৈছে যে দুটা ৰাশিৰ গুণ হিচাপত কৰা তুলনাকে ৰাশি দুটাৰ মাজৰ অনুপাত বোলে। আর অনুপাত বুজাবলৈ এই চিহ্নটো ব্যবহার করা হয়। মন করিবা অনুপাত এটা বুজাবলৈ এই চিহ্নটো সদায় ব্যবহার করা হয়। যে উদাহরণস্বরূপে যে ধরা হল রামৰ বয়স রামৰ বয়স 30 বছর আর রহিমৰ বয়স 10 বছর। গতিকে দুটাৰ পৰা তুলনা কৰিব পাৰিম যে ৰাম আৰু ৰহিমৰ বয়সৰ অনুপাত সমান 30:10 অৰ্থাৎ 30:10। আৰু এক অনুপাতক আমি ভগ্ন আকাৰত লিখিলে কেনেকৈ পাম 30/10 কেনসেল কৰিব পাৰিম অৰ্থাৎ 3/1। এক অনুপাতত লিখিলে আকৌ কি পাম 3:1 পাম। যদি A:B হয় তে ইয়াৰ ভগ্নাংশ ৰূপটো কিমান হ'ব লিখৰি A/B। এতিয়া আলোচনা কৰিম অনুপাতৰ প্ৰকাৰ। একক অনুপাত বা সমান অনুপাত। যে একক অনুপাত বা সমান অনুপাত কাক কয়? যদি A সমান B হয় তেন্তে AB একক অনুপাত বোলে। যদি A সমান B হয় তেন্তে AB একক অনুপাত বোলে। যেনে এটা জেনে লম 2:2 অৰ্থাৎ A আৰু B সমান 2:2। তেনেকে 3:3, তেনেকে 1:1, 4:4। একক অনুপাতবোৰৰ লঘিষ্ঠ ৰূপ হ'ল 1:1। নাম্বাৰ 2 গুণ অনুপাত। যদি A is greater than B, যদি বিতকৈ A টো ডাঙৰ হয়
তেন্তে a is to big a অর্থাৎ a অনুপাত big গুণ অনুপাত বলে। যেনে 6:4 যেহেতু এটা যদি a হয় এটা যদি b হয় তেন্তে ইয়াতে দেখাবাম যে a2 সদায় ডাঙৰ আছে ইয়াতে a2 6 আৰু b2 4 গতিকে a2 সদায় ডাঙৰ ইয়াকে গুণ অনুপাত বুলি কোৱা হয়। আৰু এটা উদাহৰণ লম 10:7 এটো কি এটো ডাঙৰ আছে গতিকে 10তকৈ 7তকৈ 10 ডাঙৰ গতিকে এটো গুণ অনুপাত বুলি কোৱা হয়। নাম্বাৰ 3 নাম্বাৰ 3 আহিম লঘু অনুপাত। এতিয়া লঘু অনুপাত কাক কয়? গুণ অনুপাতত পাইছিলো কি যে নাম্বাৰ 3 লঘু অনুপাত যে গুণ অনুপাতত পাইছিলো a is greater than b। এতিয়া কম লঘু অনুপাতত কম যদি a is less than b হয় তেন্তে a অনুপাত বিগ লঘু অনুপাত বোলে। যেনে লম ইয়াৰ উল্টা লম মানে 2:5 এটো যদি a হয় এটো b হয় তে দেখা যাব এতকৈ b2 ডাঙৰ আছে। ঠিক তেনেদৰে লম 15:20 এটো ডাঙৰ আছে গতিকে এটো লঘু অনুপাত। নাম্বাৰ 4 বিপৰীত অনুপাত। বিপৰীত অনুপাত হৈছে b অনুপাত 1 a অনুপাত b ৰ বিপৰীত অনুপাত বোলে। যেনে আমি জেনে লম যদি কোৱা হয় 1/3 ৰ বিপৰীত অনুপাত কি? বিপৰীত অনুপাত হ'ব কিমান? ইয়াৰ উল্টা অৰ্থাৎ 3:1 অৰ্থাৎ 3:1। ঠিক তেনেদৰে যদি কয় 2:5 ৰ বিপৰীত অনুপাত কিমান? অনুপাত হ'ব 5:2।